নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনাক আজিৰ ভিডিঅ'টোলৈ। আজি আমি উপস্থিত আছোঁ আপোনাৰ দৰং জিলাস্থিত পাটি দৰং অধনেশ্বৰ শিৱ মন্দিৰত। এই ভিডিঅ'টি আজি এক বিশেষ উদ্দেশ্য আছে আৰু সেই উদ্দেশ্যটিৰ বিষয়ে আপোনাক জনাবলৈ গৈ আছোঁ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, এয়াই হৈছে পাটি দৰং শ্ৰী শ্ৰী অধনেশ্বৰ শিৱ মন্দিৰ। এই মন্দিৰটি আপোনাৰ দৰং জিলাত অৱস্থিত হয়। আপোনাৰ মংগলদৈ চহৰৰ পৰা পশ্চিম দিশত প্ৰায় 14 কিলোমিটাৰ দূৰত্বত এই মন্দিৰটি অৱস্থিত হয় আৰু আপোনাৰ বদলগুৰি চকৰ পৰা অৰ্থাৎ আপোনাৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ দিশে 8 কিলোমিটাৰমান আহিলে আপোনালোকে এই মন্দিৰটি পাই যাব। এই ভিডিঅ'ৰ আজি এক বিশেষ উদ্দেশ্য আছে। সেই উদ্দেশ্যটি হৈছে অহা 19, 20, 21 আগষ্ট তাৰিখে দৰং জিলা বাবাধাম সমিতিয়ে শ্ৰী শ্ৰী অধনেশ্বৰ মন্দিৰ পাটি দৰঙৰ সহযোগত তথা ৰাইজৰ সহায় সহযোগিতাৰে 3 দিনীয়া কাৰ্যসূচীৰে মহাৰুদ্ৰ যজ্ঞ অনুষ্ঠানৰ আয়োজন কৰিছে। বাবাধাম সমিতিয়ে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আৰু এই মহাৰুদ্ৰ যজ্ঞ অনুষ্ঠানটিৰ বাবে আজি ভূমি পূজনৰ ব্যৱস্থা কৰা হৈছে। বন্ধুসকল, এইফালে পুৰোহিতজনে ভূমি পূজনৰ বাবে পূজা অৰ্চনা কৰি আছে। আচলতে যজ্ঞ অনুষ্ঠানটি আপোনাৰ মন্দিৰৰ ভিতৰতে কৰাৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ বাহিৰলৈ অনা হ'ল, কিয়নো এই অনুষ্ঠানটিত যথেষ্ট ভক্তৰ সমাগম হ'ব, যাৰ বাবে ভিতৰত অলপ ঠাইৰ অসুবিধা হ'ব। সেয়েহে কমিটিয়ে পূজাভাগ বাহিৰতে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। বন্ধুসকল, এইখিনি ঠাইতে আপোনাৰ যজ্ঞকুণ্ডটি স্থাপন কৰা হ'ব। পুৰোহিতজনাই তাৰ জোখ-মাখ লৈ আছে আৰু ইয়াত কিছু পূজা অৰ্চনাও এতিয়া চলিব। বন্ধুসকল, ভিডিঅ'টি আৰু বহুত বেছি দীঘলীয়া নকৰোঁ। এই অনুষ্ঠানৰ প্ৰধান সম্পাদক জনাই ভক্তপ্ৰাণ ৰাইজক আমন্ত্ৰণ জনাব বিচাৰিছে। তেখেতৰ আমন্ত্ৰণি পিছতে ভিডিঅ'টি সামৰণি মাৰিম। এয়া আপোনাৰ দৰং জিলা বাবাধাম সমিতিৰ সম্পাদকৰ লগতে তেওঁৰ সদস্যসকল। ওং নমঃ শিৱায়। বাবাধাম সেৱা সমিতি দৰং জিলাৰ উদ্যোগত আগন্তুক 19, 20, 21 আগষ্ট 1, 2, 3 ভাদ শ্ৰী শ্ৰী অধনেশ্বৰ শিৱ মন্দিৰত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী শিৱ মহাপুৰাণ পাঠ আৰু শ্ৰী শ্ৰী মহাৰুদ্ৰযজ্ঞ অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এই বৰ্ণাঢ্য 3 দিনীয়া কাৰ্যসূচীত আমি এই দৰংবাসীৰ লগতে সমগ্ৰ অসমৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। বন্ধুসকল, মোৰ ফালৰ পৰা সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।